নমস্কাৰ আপোনালোকে চাই আছে সুনীল তৰণ ADRE ইউটিউব চেনেল হয় বন্ধুসকল আপোনালোকে ইতিমধ্যে অহা 27 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ADRE 4th গ্ৰেড এক্সামৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে ডাউনলোড কৰিছে আৰু আপোনালোকৰ প্ৰিপাৰেচন খুব সম্ভৱ ভালে চলি আছে এটা বহুত ক্যান্ডিডেটে জানিব বিচাৰি আছে যে তেওঁলোকে যেটো এক্সাম দিবলৈ গৈ আছে ADRE 4th গ্ৰেডৰ এক্সাম যেটো দিবলৈ গৈ আছে তেওঁলোকৰ চাকৰি ক'ত হ'ব পাৰে অৰ্থাৎ 135 মাৰ্কছৰ ভিতৰত তেওঁলোকে কিমান মাৰ্কছ পালে তেওঁলোকৰ চাকৰি নিশ্চিত হ'ব পাৰে মেট্ৰিক পাছ ক্যান্ডিডেট সকলে কোনটো বিভাগত তেওঁলোকৰ চাকৰি হ'ব পাৰে আৰু ক্লাস 8 পাস ক্যান্ডিডেট সকল কোনটো বিভাগত কি চাকৰি তেওঁলোকে লাভ কৰিব পাৰে সম্পূৰ্ণ কথা অৰ্থাৎ আপোনালোকৰ ADRE 4th গ্ৰেডৰ সম্পূৰ্ণ ভ্যাকেন্সি ডিটেইলছ আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ যদি হেখলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো তো বন্ধুসকল তেতিয়াহ'লে আমি প্ৰথমতে জানিলোঁ আপোনালোকৰ ভ্যাকেন্সি ডিটেইলছটো তো কোনটো ক্যাটেগৰীত কিমান গ্ৰেড পে আছে আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ গম পাই যাব তো এইটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট অৰ্থাৎ বন্ধুসকল যিসকল HSLC or equivalent examination pass candidate আছে অৰ্থাৎ মেট্ৰিক পাস ক্যান্ডিডেট সকলে তেওঁলোকে তিনিটা ক্যাটেগৰীত তেওঁলোকে চাকৰিটো লাভ কৰিব অৰ্থাৎ তেওঁলোকৰ গ্ৰেড পেটো তিনিটা ক্যাটেগৰীত ভাগ কৰিছে 3900 গ্ৰেড পে আৰু 4200 আৰু 4400 আৰু মেট্ৰিক পাস ক্যান্ডিডেট সকলৰ ভিতৰত টপ পোষ্টটো হৈছে এই 4400 গ্ৰেড পে পোৱা ক্যান্ডিডেট বা পোষ্টটো আৰু এই পোষ্টটো কেৱল এটা পোষ্ট আছে আৰু এটো এটা পোষ্ট আছে বাকি 4200 পোষ্ট যেটো 4200 গ্ৰেড পেটো হেতু 19টা পোষ্ট আছে বাকি 3000 যেটো 900 গ্ৰেড পে হেতু টোটাল পোষ্ট আছে 1068টা তাৰে 129টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে তো পোষ্টসমূহ কি মই পঢ়ি দিছো আপোনাক বুজাই দিছো MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফ এটো আপোনাক পোষ্ট পাব পাৰে মেট্ৰিক পাস ক্যান্ডিডেট সকলে পিয়ন পোষ্ট পাব পিয়ন হেডকোৱাৰ্টাৰ অৰ্থাৎ যেবোৰ অফিস হেডকোৱাৰ্টাৰ আছে হেডকোৱাৰ্টাৰ অফিসত আপোনাক পিয়ন পাব পাৰে হয় পুলিচৰ হেডকোৱাৰ্টাৰ হ'ব পাৰে হয় আপোনাক ভেটেৰিনাৰী ডিপাৰ্টমেন্টৰ হেডকোৱাৰ্টাৰ হ'ব পাৰে মেডিকেলৰ হেডকোৱাৰ্টাৰ হ'ব পাৰে তো যিমান ডিৰেক্টৰ আছে যিমান আপোনালোকৰ বিভাগ আছে সেই ডিপাৰ্টমেন্ট বিলাকৰ যেটো হেডকোৱাৰ্টাৰ অফিসত আপোনাক পিয়ন পোষ্টটো পাব পাৰে আৰু পিয়ন DRC অৰ্থাৎ DC অফিসত আপোনাক পিয়ন পাব পাৰে আৰু বাকি চকীদাৰ আপোনাক পাব পাৰে হেডকোৱাৰ্টাৰ যেটো হয় হেডকোৱাৰ্টাৰত আপোনাক চকীদাৰ পাব চকীদাৰ পোষ্টটো নেক্সট আকৌ চকীদাৰ DC অফিসত পাব পাৰে গ্ৰেড 4 আপোনাক MTS গ্ৰেড 4 আপোনাক মাল্টিটাস্কিং ষ্টাফ বিভিন্ন বিভাগত আপোনাক মাল্টিটাস্কিং ষ্টাফ পোষ্ট থাকে সেই পোষ্টটো আপোনাক গ্ৰেড 4 পাব পাৰে হয় কৰবাত আপোনালোকৰ ইৰিগেশ্যন ডিপাৰ্টমেন্টত হ'ব পাৰে বা আপোনালোকৰ PWD ডিপাৰ্টমেন্ট হ'ব পাৰে বা আপোনালোকৰ PSC ডিপাৰ্টমেন্ট হ'ব পাৰে MTS পোষ্টটো পাব পাৰে নেক্সট এনেধৰণে ফিচাৰী বেলগাৰ্ড আছে ফিচাৰী যিবোৰ গাৰ্ড থাকে যিবোৰ গভৰ্ণমেণ্ট ফিচাৰী আছে সেই গভৰ্ণমেণ্ট ফিচাৰী বিলাকৰ আপোনালোক গাৰ্ড হিচাপে থাকিবলৈ সেই পোষ্টটোত পাব পাৰে নেক্সট চপৰাচি আছে চপৰাচি পোষ্ট আছে আপোনালোকৰ চপৰাচি পোষ্ট আৰু নেক্সট তেনেধৰণে আকৌ দিয়া আছে তেওঁলোকে মাছালচি পোষ্ট চকীদাৰ পিয়ন MTS মালি পোষ্টটো পাব পাৰে আপোনালোকে গ্ৰেড 4 মালি পোষ্টটো পাব পাৰে যিসকল মেট্ৰিক পাস 8 পাস সকলে এই পোষ্টটো নেপায় গ্ৰেড 4 আপোনালোকৰ বিভিন্ন বিভাগৰ গ্ৰেড 4 স্কুলৰ গ্ৰেড 4 হ'ব পাৰে বা আপোনালোকৰ যিবোৰ অফিস আছে অফিস কাছাৰী বিলাকৰ যিবোৰ গ্ৰেড 4 পোষ্ট আছে সেই গ্ৰেড 4 পোষ্টটো আপোনালোকে পাব পাৰে অৰ্থাৎ তলা মৰা বা আপোনালোকৰ যিমান গ্ৰেড 4 পোষ্ট আছে সেইবোৰ আপোনালোকে পাব নেক্সট চকীদাৰ MTS চকীদাৰৰ ভিতৰত MTS পোষ্টটো আপোনালোকে পাব পাৰে নেক্সট বিয়াৰৰ পোষ্টটো এটো ভাল পোষ্ট MTS বিয়াৰৰ হয় অফিস বিলাকৰ আপোনালোকে বিয়াৰৰ পোষ্ট পাব পাৰে নেক্সট পানীৱালা অৰ্থাৎ এইটো বিশেষকৈ এই যেটো আপোনালোকৰ হেডকোৱাৰ্টাৰ বিলাকত এপইন্ট হয় এটো পানীৱালাটো আৰু মালি দিয়া আছে মালি পোষ্টটো পাব পাৰে হেডকোৱাৰ্টাৰ মালি যিবোৰ পোষ্ট আছে এটো হেডকোৱাৰ্টাৰ বিলাকত পোৱা যায় হেডকোৱাৰ্টাৰ যিবোৰ অফিস আছে তাত আপোনালোকৰ মালি পোষ্টটো আপোনালোকক দিব নেক্সট চৰ ডেভেলপমেন্ট ওয়াৰ্কাৰ অৰ্থাৎ যিবোৰ চৰ এলেকা আছে চৰ এলেকাবিলাকৰ ডেভেলপমেন্ট ওয়াৰ্কাৰ হিচাপে আপুনি 4th গ্ৰেড পোষ্টটো পাব পাৰে তো এইবিলাক পোষ্ট কিন্তু ভাল পোষ্ট আপোনালোকৰ যিমানবোৰ গ্ৰেড 4 পোষ্ট আছে গ্ৰেড 4 পোষ্টৰ ভিতৰত এই যিবোৰ পোষ্ট আছে এই পোষ্টটো কিন্তু অকনমান টপ লেভেল মানে যিমানবোৰ গ্ৰেড 4 আছে তাৰে ভিতৰত টপ হয় যেহেতুকে ইয়াৰ কোৱালিফিকেশন মেট্ৰিক পাস হেতু কাৰণে লৈছে তো টোটাল মই পোষ্টটো পঢ়ি দিছো আপোনালোকৰ যেটো 3900 গ্ৰেড পেৰ ভিতৰত
যেহেতুকে 1860টা পোষ্ট আছে তাৰে ভিতৰত 800 আপোনালোকৰ যেটো 97টা আপোনালোকৰ ওপেন কেটেগৰী আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছে তেনেদৰে 53 OBCৰ কাৰণে ৰিজাৰ্ভ আছে আৰু যিবোৰ টি ট্ৰাইবছ আছে আদিবাসী কমিউনিটি তেওঁলোকৰ কাৰণে 29টা তাৰে ভিতৰত 20টা পোষ্ট কিন্তু ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে অৰ্থাৎ মানে 9টা পোষ্টহে বাকি মেল কেণ্ডিডেট সকলে পাব পাৰে বাকি 20টাই 29টাৰ ভিতৰত 20টাই ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে নেক্সট SC কেণ্ডিডেটৰ কাৰণে 26টা পোষ্ট আছে তাৰে ওমেনৰ কাৰণে 2টা পোষ্ট 13টা STPৰ কাৰণে আছে তাৰে 4টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে আৰু 30টা STHৰ কাৰণে ৰিজাৰ্ভ আছে তাৰে 2টা আকৌ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে টোটাল 1860টা টোটাল ৰিজাৰ্ভ ফৰ ওমেন আছে 129টা বহুত কেণ্ডিডেট এটো কনফিউজ হৈ থাকে যে ৰিজাৰ্ভ ফৰ ওমেন ইমান পোষ্ট দিছে ওমেন সকলে ইমান কোনতহে পাব নেকি তেনেকুৱা নহয় ওমেন সকলৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ কৰি থৈছে মানে 129টা এটা কোনো গাৰ্লছ কেণ্ডিডেট কোনো ছোৱালীয়ে যদি মেৰিট বেসিছত মাৰ্কসটো বেছি আহে তেতিয়াহ'লে এই 1860টাৰ ভিতৰত যিবোৰ মেল কেণ্ডিডেট আছে তাৰে ভিতৰত তেওঁ কম্পিটিশ্যন কৰিব আৰু তাতো তেওঁ পাব পাৰে এইটো নহয় যে 129টাই ওমেন পাব তেনেকুৱা নহয় ওমেন কেণ্ডিডেট এই 1860টাৰ ভিতৰত যদি তেওঁলোকে মাৰ্কসটো ভাল থাকে বাকি মেল কেণ্ডিডেট সকলৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰিব তেওঁলোকেও মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিব তো হেতু আছিল আপোনালোকৰ কনফিউজনটো বহুতে হেতু সুধি থাকে তো তেনে ক্ষেত্ৰত এতিয়া আমি চাও HLCC or equivalent examination pass along with ITI pass certificate in the trade of women from Gov of Assam approved institute অৰ্থাৎ যিবোৰ ITI candidate electrical যোগালী যেটো পোষ্ট ওলাইছিল তো হেতু টোটাল আপোনালোকৰ 70টা পোষ্ট আছিল এটো ইলেক্ট্ৰিক্যাল যোগালী তো এইটো আপোনালোকৰ গ্ৰেড 4 পোষ্টে হয় 3900 আৰু 3900 গ্ৰেড পে পাব আপোনালোকে 37টা আনৰিজাৰ্ভৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰি থৈছে 17টা OBC কেণ্ডিডেটৰ কাৰণে আৰু ৰিজাৰ্ভ ফৰ OBC অৰ্থাৎ টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে এটা পোষ্ট SCৰ কাৰণে 5টা 7টা STPৰ কাৰণে আৰু 3টা STHৰ কাৰণে ইলেক্ট্ৰিক্যাল যোগালী নেক্সট তেনেধৰণে আকৌ HSLC or equivalent examination pass along with ITI pass certificate in the trade of wireman electrician fitter welder mechanist electronics mechanic from Gov of Assam approved institute তো যিবোৰ সহায়ক পোষ্ট আছে সহায়ক পোষ্টটো একদম গ্ৰেড 4 যিমান আছে তাৰে ভিতৰত আটাইতকৈ বেছি গ্ৰেড পে লাভ কৰা পোষ্টটো হৈছে সহায়ক যিসকল কেণ্ডিডেট HSLC লগতে ITI তেওঁলোকৰ সাৰ্টিফিকেট আছে সেই কেণ্ডিডেট সকলে কিন্তু এই সহায়ক পোষ্টটো পাব আৰু এই সহায়ক পোষ্টৰ গ্ৰেড পে 4500 পাব অৰ্থাৎ যিমানবোৰ গ্ৰেড 4 আছে তাৰে ভিতৰত তেওঁলোকৰ দৰমহাটো বেছি হ'ব গ্ৰেড পে মানে আপোনালোকৰ যিবোৰ বেসিক আছে যিবোৰ যেটো দৰমহা আপোনালোকৰ যেটো পে স্কেল হ'ব পে স্কেলৰ লগত আপোনালোকৰ গ্ৰেড পেটো যোগ হ'ব আৰু তাৰ লগতে আপোনালোকৰ বেসিক আপোনালোকৰ গঠন হ'ব তো হেতু পিছত মই আপোনালোকক দৰমহা কেনেকৈ কি পাব মই আপোনালোকক ডিটেইলিং ভিডিও এটা বনাম আপোনালোকৰ বাবে লৈ আনিম তো ইয়াত আমি যদি সহায়ক পোষ্টত চাওঁ টোটাল আপোনালোকৰ পোষ্ট আছে 1763টা তাৰে ভিতৰত 979 আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 351 OBCৰ কাৰণে 68 SCৰ কাৰণে 120 STPৰ কাৰণে 152 আকৌ আপোনালোকৰ STPৰ কাৰণে আৰু 93 আকৌ STHৰ কাৰণে তো ইয়াত মোৰ অকণমান মিষ্টেক হৈছে 68 যেটো পোষ্ট আছে এটো ৰিজাৰ্ভ ফৰ OBC কেণ্ডিডেটৰ কাৰণে অৰ্থাৎ টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে 68টা পোষ্ট আছে বাকি 120 টো হে SC কেণ্ডিডেটৰ কাৰণে তো তাৰে ভিতৰত ওমেনৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ কৰি থৈছে তো এইটো আপোনালোকক মই আপোনালোকে যেহেতু ভিডিওত গম পাই গৈছে ওমেনৰ কাৰণে ইয়াত ৰিজাৰ্ভ দিয়া আছে 979 আনৰিজাৰ্ভ কেণ্ডিডেটৰ ভিতৰত 290 ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে ঠিক তেনেধৰণে 351 OBC সিটৰ পৰা 101 টা পোষ্ট আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ 68টা পোষ্টৰ ভিতৰত 19টা ওমেনৰ কাৰণে ৰিজাৰ্ভ 120টা পোষ্টৰ ভিতৰত SC যেটো 35টা ওমেনৰ কাৰণে ৰিজাৰ্ভ 152টা STP পোষ্টৰ পৰা 44 ওমেনৰ কাৰণে ৰিজাৰ্ভ 93টা STH পোষ্টৰ পৰা 26টা ওমেনৰ কাৰণে ৰিজাৰ্ভ তো টোটাল 1763টা টোটাল পোষ্ট তাৰে ভিতৰত 515টা ওমেনৰ কাৰণে ৰিজাৰ্ভ তো বন্ধুসকল ইয়াত যদি আমি চাওঁ টোটাল মেট্ৰিক পাছ কেণ্ডিডেট সকলৰ কাৰণে 1800 আপোনালোকৰ 1800টা পোষ্ট আছে
1813টা পোষ্ট 33টা 1833টা টোটেল পোষ্ট আছে আৰু তাৰে ভিতৰত 537টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে যিটো HSLC উইথ ITI আছে নেক্সট যদি কেৱল HSLC হেতু আছে টোটেল 1088টা তাৰে ভিতৰত 132টা ওমেনৰ কাৰণে ৰিজাৰ্ভ এতিয়া আমি জানিলো বন্ধুসকল 8 পাস ক্যান্ডিডেট সকলৰ কিমান পোষ্ট আছে আৰু তেওঁলোকৰ কিমান গ্ৰেড পে পাব গ্ৰেড পেটোৱে মেইন গ্ৰেড পেটোৱে আপোনালোকৰ দৰমহা থিৰাং কৰিব কিমান দৰমহা পাব তো ক্লাছ 8 পোষ্টটো আপোনালোকৰ 3900 পাব গ্ৰেড পে তো ইয়াতো আপোনালোকৰ 3900 4200 আৰু 4400 এনেধৰণে তেওঁলোকৰ গ্ৰেড পেটো গঠন কৰি দিছে কোনটো পোষ্টত কিমান গ্ৰেড পে পাব তেওঁলোকে ইয়াত কৈছে যে 3900 গ্ৰেড পে পোৱা ক্লাছ 8 পাস পোষ্টসমূহ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে গ্ৰেড 4 MTS মাল্টিটাস্কিং ষ্টাফ লেবৰেটৰী এটেণ্ডেণ্ট অৰ্থাৎ যিবোৰ মেডিকেল লেবৰেটৰী আছে লেবৰেটৰীবিলাকত আপোনালোকৰ এটেণ্ডেণ্ট হিচাপে অৰ্থাৎ তাত আপোনালোকৰ চকীদাৰ হিচাপে এটেণ্ডেণ্ট হিচাপে তাত চোৱা মেলা কাম আপুনি কৰিব লাগিব নেক্সট পিয়ন পোষ্টটো পাব পোল্ট্ৰি এটেণ্ডেণ্ট অৰ্থাৎ যিবোৰ পোল্ট্ৰি ফাৰ্ম আছে হাঁহ কুকুৰা পালন কৰা গভৰ্ণমেণ্টভাৱে যিবোৰ পোল্ট্ৰি ফাৰ্ম আছে সেই পোল্ট্ৰি ফাৰ্মবিলাকৰ আপুনি এটেণ্ডেণ্ট হিচাপে থাকিব লাগিব এনিমেল এটেণ্ডেণ্ট যিবোৰ চৰকাৰী যিবোৰ এনিমেলছ আছে যিবোৰ কৰবাত চৰকাৰে কৰবাত গৰু পুহিছে বা কৰবাত ছাগলী পুহিছে কৰবাত কিবা যিকোনো মানে এনিমেল এটেণ্ডেণ্ট হিচাপে আপুনি থাকিব লাগিব নেক্সট বুল এটেণ্ডেণ্ট অৰ্থাৎ আপুনি কৰবাত চৰকাৰে যদি গৰু পুহিছে তাৰ এটেণ্ডেণ্ট হিচাপে আপুনি থাকিব লাগিব পিক এটেণ্ডেণ্ট অৰ্থাৎ চৰকাৰী গাহৰি ফাৰ্মৰ এটেণ্ডেণ্ট হিচাপে আপুনি থাকিব লাগিব গাহৰি ফাৰ্ম আছে চৰকাৰৰ তো এই গাহৰি ফাৰ্মত আপুনি চকীদাৰ কৰিব লাগিব কেটেল এটেণ্ডেণ্ট তো যিমানবোৰ আপোনাৰ এনিমেলছ আছে এনিমেলছবোৰক গোটেইকেইটা এটেণ্ডেণ্ট হিচাপে মানে আপুনি গাই গৰুৰ এটেণ্ডেণ্ট হিচাপে থাকিব লাগিব নেক্সট আকৌ চিলিং প্লাণ্ট এটেণ্ডেণ্ট এইটো এটেণ্ডেণ্ট নেক্সট চকীদাৰ পোষ্ট পাব আৰু কিছুমান গভৰ্ণমেণ্ট হোষ্টেল আছে হোষ্টেলবিলাক আছে সাপোজ কলেজবিলাকত হওক বা যিবোৰ ট্ৰেইনিং চেণ্টাৰ আছে সেই ট্ৰেইনিং চেণ্টাৰবিলাকৰ হোষ্টেল আছে সেই হোষ্টেলবিলাকৰ এটেণ্ডেণ্ট হিচাপে আপুনি এপইণ্টমেণ্ট পাব যদিহে আপোনাৰ এই গ্ৰেড 4 যেটো এক্সামটো আপুনি যদি কোৱালিফাই কৰে দেন আপোনালোকে পাব পাৰে পিয়ন পোষ্ট MTS বা ক্লাছৰুম এটেণ্ডেণ্ট পাব পাৰে কলেজবিলাকত ইউনিভাৰ্চিটিবিলাকত ক্লাছৰুম এটেণ্ডেণ্ট হিচাপে পাব পাৰে অৰ্থাৎ কোনোবা ক্লাছৰুমত চকৰ প্ৰয়োজন হৈছে কোনোবা ক্লাছৰুমত ডাষ্টাৰ প্ৰয়োজন হৈছে বা কোনোবা ক্লাছৰুম আপোনালোকে ঝাৰু দিব লাগে তেনে ধৰণৰ এই ক্লাছৰুম এটেণ্ডেণ্ট পোষ্টটো আপোনালোকে লাভ কৰিব ৱাচ এণ্ড ৱাৰ্ড অৰ্থাৎ ৱাচ আপোনালোকে CC কেমেৰাৰ এটেণ্ডেণ্ট হিচাপে CC কেমেৰা ৰুম কম্পিউটাৰ ৰুমত আপুনি এটেণ্ডেণ্ট হিচাপে থাকিব পাৰিব পাৰে বা আপুনি যিবোৰ চৰকাৰী অফিচ আছে সেই চৰকাৰী অফিচ কাছাৰীবিলাকৰ চোৱা মেলাৰ কামটো আপুনি পাব পাৰে ডে চকীদাৰ ৰাতিৰ চকীদাৰ নাইট চকীদাৰ ৰাতিৰ চকীদাৰ দিনৰ চকীদাৰ আপুনি পাব তেনেধৰণে গেট কিপাৰ অৰ্থাৎ যিবোৰ গেট আছে চৰকাৰী অফিচবিলাকৰ যিবোৰ গেট আছে গেটবোৰ চোৱা মেলা কোনোবা আহিছে গেট খুলিব লাগে কোনোবা গৈছে গেট খুলি দিব লাগে এনেধৰণৰ এই গেট কিপাৰ পোষ্ট পাব পাৰে IB চকীদাৰ যিবোৰ ইনস্পেকশ্যন বাংলো আছে IB মানে ইনস্পেকশ্যন বাংলো অৰ্থাৎ পৰিদৰ্শন ভৱন বুলি যেটো আমি কওঁ IB চকীদাৰ হিচাপে পাব পাৰে PWD IBবোৰ থাকে বিভিন্ন বিভাগৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টেল IB থাকে সেই ইনস্পেকশ্যন বাংলোবিলাকত আপুনি চকীদাৰ হিচাপে পাব পাৰে তো এই পোষ্টটো কিন্তু বহুত ভাল আপুনি থকা মেলা খোৱা আপোনাৰ ফ্ৰী হ'ব অৰ্থাৎ IB চকীদাৰটো আপোনালোকৰ ভাল পোষ্ট যিবোৰ IB আছে IB বিলাকত আপুনি চকীদাৰ কৰিব থকা ৰুম তাতে পাব একদম মানে হাই ক্লাছ থকা ৰুম আপুনি তাতে পাব তেনেধৰণে আকৌ চকীদাৰ কাম মালি আছে ৰুম বিয়াৰৰ আছে খানসামা আছে খানসামা কুক MTS আছে মালি আছে অফিচ পিয়ন মালি বিয়াৰৰ গ্ৰেড 4 MTS চকীদাৰ গ্ৰেড 4 যোগালী আছে গ্ৰেড 4 নাইট চকীদাৰ আছে MTS গ্ৰেড 4 আছে মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 পিয়ন গ্ৰেড 4 চকীদাৰ অলৰেডি লেবৰেটৰী বিয়াৰৰ পিয়ন কাম চকীদাৰ ইউনিট বয় যোগালী ক্লিনাৰ ভেহিকল পাৰ্সোনেল সিস্টেম এটসেট্ৰা অৰ্থাৎ ক্লিনাৰ এটো
যিবোৰ অফিচৰ গাড়ীবোৰ আছে সেই গাড়ীবোৰ অফিচ ৰুমবিলাক চাফা কৰা এই ক্লিনাৰ কাম পাব পাৰে ৰেগুলাৰ মজদুৰ অৰ্থাৎ আপুনি অফিচবিলাকত বা যিবোৰ ডিপাৰ্টমেণ্টেল অফিচ আছে সেই অফিচবিলাকত আপুনি মজদুৰ হিচাপে কাম পাব পাৰে নেক্সট আপোনালোকৰ খালাচী পোষ্ট আছে খালাচী পোষ্ট মানে আপোনালোকৰ কিছুমান ছাপ'জ PHE খালাচী পোষ্টবিলাক থাকে আপুনি চাব লাগে ক'ত কাম হৈছে নে নাই কাম হোৱা নাই ক'ৰবাত পাইপ ফাটিছে নেকি পাইপ ফাটিছে যদি আপুনি পাইপটো মেৰামতি কৰি আহিব লাগে এই খালাচী পোষ্টটো আপোনালোকে পাব পাৰে ডিষ্ট্ৰিক্ট লেভেল আপোনালোকৰ MTS ইৰিগেশ্যন ছেক্ৰেটেৰিয়েট অৰ্থাৎ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিবোৰ ছেক্ৰেটেৰিয়েট আছে তাত আপুনি মাল্টিটাস্কিং ষ্টাফ হিচাপে পাব পাৰে মনুমেণ্ট এটেণ্ডেণ্ট মানে আপুনি মনুমেণ্ট মানে এতিয়া আপুনি যিবোৰ কীৰ্তিচিহ্ন আছে যিবোৰ আগৰ পুৰণি কালৰ যিবোৰ আমাৰ কীৰ্তিচিহ্ন আছে ছাপ'জ এতিয়া আমি যদি চাওঁ কোনোবা মিউজিয়াম আছে এই মিউজিয়ামত আপুনি এটেণ্ডেণ্ট হিচাপে পাব পাৰে এইটোৱে হৈছে মনুমেণ্ট এটেণ্ডেণ্ট বা ক'ৰবাত তেওঁলোকৰ চৰকাৰীভাৱে বা আমাৰ ক'ৰবাত মানে ছাপ'জ ফৰ এক্সাম্পল কাৰেংঘৰটোত আপোনাক চোৱা চিতা কামটো দিব পাৰে সেইটো হৈছে মনুমেণ্ট এটেণ্ডেণ্ট গেলেৰী এটেণ্ডেণ্ট পাব পাৰে পিয়ন চকীদাৰ যোগালী চেইনমেন ইলেক্ট্ৰিকেল যোগালী পাব পাৰে হেডকোৱাৰ্টাৰ গুৱাহাটীত ইলেক্ট্ৰিকেল যোগালী জ'নেল অফিচত পাব পাৰে খালাচী নাইট চকীদাৰ গ্ৰেড 4 অফিচ পিয়ন ফিল্ড লেভেল গ্ৰেড 4 স্কুল চকীদাৰ পালেতো ভাল আপোনালোকে স্কুলবিলাকত যিবোৰ গভৰ্ণমেণ্ট স্কুল আছে আপাৰ প্ৰাইমাৰী ME স্কুলবিলাকত হাই স্কুলবিলাকত হাই ছেকেণ্ডেৰী স্কুলবিলাকত এই স্কুলবিলাকত আপুনি গ্ৰেড 4 পোষ্টটো পাব পাৰে যিটো গ্ৰেড 4 স্কুল চকীদাৰ আছে আৰু গ্ৰেড 4 স্কুল চকীদাৰ পোষ্টটো বহুত বেছি চ' প্ৰায়বোৰ আছে গ্ৰেড 4 স্কুল চকীদাৰত পাব যদি মাৰ্কছটো কম হয় তেওঁলোকে এই পোষ্টটো পাব মাৰ্কছটো ভাল হ'লে বাকী হেডকোৱাৰ্টাৰ লেভেলৰ যিবোৰ পোষ্ট আছে তাত আপোনালোকে পাব নেক্সট আপোনালোকে পাব পাৰে আপোনালোকৰ যিটো গ্ৰেড 4 অফিচ পিয়ন আছে গ্ৰেড 4 ডিষ্ট্ৰিক্ট লেভেল অফিচ গ্ৰেড 4 MTS কুক হেল্পাৰ কুক গ্ৰেড 4 পিয়ন গ্ৰেড 4 চকীদাৰ গ্ৰেড 4 মালি গ্ৰেড 4 কুক গ্ৰেড 4 বোট কিপাৰ আৰু এই বোট কিপাৰটো হৈছে আমাৰ যিটো ইনলেণ্ড ডিপাৰ্টমেণ্ট আছে ইনলেণ্ড ৱাটাৰ ডিপাৰ্টমেণ্ট আছে এই ইনলেণ্ড ৱাটাৰ ডিপাৰ্টমেণ্টৰ আপোনালোকে যিবোৰ জাহাজ আছে বা যিবোৰ নাও আছে সেই নাওবিলাকৰ কিপাৰ হিচাপে নাওবিলাক চোৱা মেলাৰ কামটো আপুনি পাব পাৰে নেক্সট পিয়ন হেডকোৱাৰ্টাৰ চকীদাৰ কাম মালি নাইট চকীদাৰ লাইব্ৰেৰী এটেণ্ডেণ্টটো বহুত ভাল পোষ্ট যিবোৰ লাইব্ৰেৰী আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হওক বা ষ্টেট লেভেল লাইব্ৰেৰী হওক বা কলেজ লাইব্ৰেৰী হওক এই লাইব্ৰেৰীবিলাকক ইউনিভাৰ্চিটি লাইব্ৰেৰী হওক তাত আপুনি এটেণ্ডেণ্ট হিচাপে পাব পাৰে আৰু তাত আপুনি কিতাপবিলাক ক'ৰবাত সজাব লাগে আপুনি সজাব লাগে এই পোষ্টটো ভাল আৰাম পাব কাম ভাল পাব আপোনালোকে নেক্সট 4200 ৱৰ্কশ্বপ হেল্পাৰ নেক্সট আকৌ 4400 প্ৰচেছ ছাৰ্ভাৰ ইণ্টাৰপ্ৰিটাৰ জাৰি কৰক পোষ্টটো বহুত ভাল জাৰি কৰক পোষ্টটো আপোনালোকে অফিচবিলাকত পাব আৰু এই পোষ্টটো ভাল আপোনালোকৰ তো ইয়াত যদি আমি টোটেল পোষ্ট যদি চাওঁ আপোনালোকৰ 3900 গ্ৰেড পে পোষ্টটো 2004টা পোষ্ট আছে 2004টাৰ ভিতৰত টোটেল আনৰিজাৰ্ভৰ কাৰণে 1252টা আনৰিজাৰ্ভ কেণ্ডিডেটে পাব তাৰে ভিতৰত 276টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 335টা OBC কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ তাৰে 83 ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 45 আকৌ টি ট্ৰাইবছ কমিউনিটিৰ কাৰণে ৰিজাৰ্ভ আছে 6টা কিন্তু তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভ 96টা পোষ্ট SCৰ কাৰণে আছে 11টা ওমেনৰ কাৰণে ৰিজাৰ্ভ 119টা STP পোষ্ট আছে তাৰে 19টা আকৌ ওমেনৰ কাৰণে ৰিজাৰ্ভ 157টা STH কেণ্ডিডেটৰ কাৰণে আছে তো STHৰ পোষ্ট বহুত বেছি আছে STHৰো 157টা তাৰে ভিতৰত 35টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে তো গ্ৰেড 4 2400 আছে তাৰে ভিতৰত 428টা ওমেনৰ কাৰণে ৰিজাৰ্ভ নেক্সট বাকি PHA আছে PHB অৰ্থাৎ যিসকল হেণ্ডিকেপ কেণ্ডিডেট আছে হেণ্ডিকেপ কেণ্ডিডেটসকলে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন এনেধৰণে দি আছে তো ইয়াত আমি যদি চাওঁ টোটেল বাকি 4200 যিটো গ্ৰেড পে ৱৰ্কশ্বপ হেল্পাৰ তাত কেৱল মাত্ৰ এটা পোষ্ট আছে OBC কাৰণে ৰিজাৰ্ভ আছে বাকি জাৰি কৰক পোষ্ট হওক বা ইণ্টাৰপ্ৰেটাৰ পোষ্ট টোটেল 97 পোষ্ট আছে তাত আপোনালোকৰ 52টা আনৰিজাৰ্ভৰ কাৰণে ৰিজাৰ্ভ আছে 11টা OBC 7টা
টি ট্ৰাইবছ কমিউনিটিৰ কাৰণে 11টা SC, 6টা STP, 10টা আকৌ STHৰ কাৰণে আছে। তো এই যে ক্লাছ 8 পাছ টোটেল গ্ৰেড 4 পোষ্ট আছে 2102টা, তাৰে 436টা ৰিজাৰ্ভেশ্যন আছে ওমেনৰ কাৰণে। RFW মানে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। তো এইটো আছিল আপোনালোকৰ গ্ৰেড 4 টোটেল ভেকেঞ্চি ডিটেইলছ। ইয়াত তেওঁলোকে কৈছে টোটেল যিটো আপোনালোকৰ গ্ৰেণ্ড টোটেল 5023টা টোটেল গ্ৰেড 4 পোষ্ট আছে, মেট্ৰিক পাছ হওক বা ক্লাছ 8 পাছ হওক, টোটেল মিলাই পেলাই 5023টা পোষ্ট আছে। তো এই ভেকেঞ্চি ডিটেইলছ লেটেষ্ট পাব্লিছ কৰিছে যিটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট বৰ্ড আছে 6-10-2024 অৰ্থাৎ অক্টোবৰ মাহৰ 6 তাৰিখে তেওঁলোকে পাব্লিছ কৰিছে এই ভেকেঞ্চি লিষ্টটো। আৰু আপোনালোকৰ যিটো এক্সাম যিহেতুকে 135 মাৰ্কছৰ এক্সাম হ'ব আৰু 135 মাৰ্কছৰ ভিতৰত আপোনালোকে যদি 100ৰ ওপৰত লাভ কৰে, 100ৰ ওপৰত যিসকল কেণ্ডিডেট লাভ কৰিব আৰু তেওঁ যদি মেট্ৰিক পাছ, তেতিয়াহ'লে তেওঁলোকে এই MTS পিয়ন আৰু যিবোৰ পোষ্ট আছে তেওঁলোকৰ 100 ওপৰত মানে আপোনালোকে পাব লাগিব। 110, 115 তেনেকুৱা মাৰ্কছ যদি আপোনালোকে কেৰি কৰিবলৈ সক্ষম হয়, দেন আপোনালোকে ভাবিব আপোনাৰ যিটো চাকৰি আপোনাৰ নিশ্চিত হ'ব। আৰু যিবোৰ ৰিজাৰ্ভ কেটেগৰী আছে, ৰিজাৰ্ভ কেটেগৰীৰ মাৰ্কছ অকণমান ডিক্ৰিজ হ'ব। 80-90 তেওঁলোকে যদি পায়, দেন তেওঁলোকৰ চাকৰি অভিয়াছলি লাভ কৰিব। চ' এনেধৰণে মাৰ্কছটো যদি আপোনালোকে লাভ কৰে আৰু এই মাৰ্কছ পাবলৈ বা এই মাৰ্কছ যাতে আপোনালোকে কেৰি কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰক। যিহেতুকে আমাৰ হাতত এতিয়াও 2 সপ্তাহ সময় আছে। ভাল প্ৰিপাৰেশ্যন কৰে যদি আপোনালোকে এই মাৰ্কছ কেৰি কৰিবলৈ ইমানো অসুবিধা নহ'ব। তো আশা কৰিছোঁ আপোনালোকৰ এক্সাম ভাল হওক। বেষ্ট অফ লাক থাকিল সকলোলৈ। আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গ্ৰেড 4 চাকৰিত কিমান দৰমহা, টোটেল নেট দৰমহা কিমান পাব পাৰে, গ্ৰছ দৰমহা কিমান পাব পাৰে, মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম। তো বিশেষ এইটোৱে আছিল আজিৰ ভিডিঅ'। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।